নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আপোনালোকৰ কাৰণে এটা নতুন ৰেচিপি তৈয়াৰ কৰিবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। আহকচোন এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়া অমিতা এটা কাটি লৈছোঁ ডাঙৰ ডাঙৰকৈ পিচটো কৰি। এয়া আদা, এয়া ৰচুন, পিঁয়াজ লৈছোঁ, কেঁচা জলকীয়া কেইটামান লৈছোঁ আৰু মাগুৰ মাছ দুটা লৈছোঁ। মানুহৰ অনুপাতে আমি ৩-৪জন মানুহে খাম। আৰু এয়া নৰসিংহৰ পাত, কোমলীয়া পাতটো লৈছোঁ। প্ৰেছ কৰি পানি মিক্স কৰিব লাগিব। আমি মাগুৰ মাছৰ তৰকাৰী এখন বনাবলৈ লৈছোঁ। দুটা মাগুৰ মাছ ল'লোঁ, কেঁচা জলকীয়া, তাৰপৰা এয়া পিঁয়াজ কাটি ল'লোঁ সৰু সৰুকৈ, এয়া নিমখ, হালধি আৰু এয়া ল'লোঁ আদা ৰচুন প্ৰেছ কৰি ল'লোঁ আৰু এয়া মিট মছলা, এয়া ধনিয়া গুড়ি, জিৰা গুড়ি, ৰেড চিলি আৰু নৰসিংহ পাত অলপ প্ৰেছ কৰি ল'লোঁ। লগতে অমিতা ল'লোঁ আৰু এয়াই আৰু ৰেচিপিটো আৰম্ভ কৰোঁ। প্ৰথমতে আমি ষ্টভটো জ্বলাই লওঁ। ৰেচিপিটো প্ৰথমতে আমি ষ্টভটো জ্বলালোঁ। কেৰাহীটো গৰম হ'বলৈ দিছোঁ। গৰম হোৱাৰ পিছত আমি তেল দি প্ৰথমতে মাছটো আমি ফ্ৰাই কৰি ল'ম। আমি তেল দিওঁ। তেল বৰ বেছি দিব নালাগে, মাছ দুটা ফ্ৰাই হোৱা অনুপাতে তেল দিলেই হ'ল। আমি অকণমান তেল দিলোঁ। তেলখিনি গৰম হৈছে, এতিয়া মাছ দুটা দি দিওঁ। নিমখ হালধি দুটা দি দিওঁ। ইয়াতে অলপ নিমখ হালধি অলপ হালধি দিছোঁ, অলপমান নিমখ দি দিম ইয়াতে। মাছ দুটা সম্পূৰ্ণ ফ্ৰাই হ'ব লাগিব। ফ্ৰাই হোৱাৰ পিছত আমি কাঢ়ি ল'ম। তেলটো পকিলে এতিয়া অলপ জুইটো কমাই লৈ পিঁয়াজখিনি দিম প্ৰথমে। আদা ৰচুন দিম অলপমান শেষত দিবৰ কাৰণে ৰাখিম। শেষত ইয়াতে মিক্স কৰিম। খুবেই টেষ্টি হয় খাবলৈ, আপোনালোকে কৰি চাব। এতিয়া অলপমান ৰাখি দিম কম ফ্লেমত। এতিয়া ৰেডি হৈ গৈছে, আমি দিব পৰা হ'লোঁ। এতিয়া আমি অমিতাখিনি দি দিছোঁ। অকণমান বঢ়াই দিছোঁ। অলপমান সিজক, অলপমান ঢাকন দি অলপমান সিজাম কমকৈ। 1 মিনিট। ইয়াতে হালধি অকণমান দি দিছোঁ, নিমখ